আমি জমিয়তে আমার মৌলানা আরশাদ মদনী সাহেব ভারতীয় জমিয়ত উলামা সভাপতি এটা পিটিশন ফাইল কৰিছে। আপোনাৰ অসমৰ NRC কোঅৰ্ডিনেটৰ তেওঁ আপোনাৰ আকৌ ৰিভেৰিফিকেশ্যন বিচাৰিছে কিছু ঠাইত। তেতিয়া আমি তাত আপোনাৰ সুপ্ৰিম কোৰ্টত পিটিশন দাখিল কৰিছোঁ, আমচিও কৰিছোঁ, জমিয়তে কৰিছে। আৰু আমাৰ লোকৰ এটাই কথা, যেতিয়া ৰিভেৰিফিকেশ্যন হৈ গ'ল, 1/3 হৈ গ'ল, এতিয়া ৰঞ্জন গগৈ জজে এইটো আপোনাৰ এই সময়তো মানা নাই। তেওঁ কৈছিলে ৰঞ্জন গগৈ ডাঙৰীয়াই যে এইটো ৰিভেৰিফিকেশ্যন হৈ গ'ল আৰু আপোনাৰ কোনো এইটোৰ প্ৰয়োজন নাই। তেতিয়া আমি বিচাৰোঁ, আমাৰ কথা হ'ল যেতিয়া ৰিভেৰিফিকেশ্যন হৈ গ'ল আকৌ কিয় প্ৰয়োজন আহি গ'ল। আমাৰ লাগি আছে কিবা এটা ষড়যন্ত্ৰ আছে। মাদ্ৰাছাসমূহ যিটো বন্ধ হৈছে সেইটো দুৰ্ভাগ্যজনক। এইটো ভাৰত স্বাধীনতাৰ আগৰ পৰা মাদ্ৰাছা চলি আছিলে, এইটো দুৰ্ভাগ্যজনক। আৰু কিছুমান ঠাইত আমাৰ কিছুমান নেতাসকলে কয় যে মাদ্ৰাছাত আপোনাৰ আমাৰ ইমামসকল নেলাগে, ইমামসকল আৰু আমাৰ নেলাগে। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, 3000 মুছলমানৰ ভিতৰত এজন মৌলানা হয়, এজন আলিম। তেনে 2999 এইটো চৰকাৰে চিন্তা কৰিব লাগে সেইসকল মানুহক কি পাঠ দি আছে, কি শিক্ষা দি আছে। এজন আলিমটো আমাৰ লাগে। 3000 ভিতৰত এজন যদি মৌলানা আলিম জনাব হয় তেনেহ'লে সেইটো মছজিদত মাদ্ৰাছাটো পঢ়াই আছে, আমাৰ দিনৰ শিক্ষা দি আছে। এজন ভাল মানুহ হ'বৰ কাৰণে লগতে দিনৰ শিক্ষা লাগিব। আমি যদি মুছলমান হৈ আমি ইছলামিক শিক্ষা উপাৰ্জন কৰিব লাগিব, কাৰণ আমি মুছলমান। হিন্দু মানুহে হিন্দু তাক শিক্ষা ল'ব, অন্য ধৰ্মৰ মানুহে অন্য শিক্ষা ল'ব। বেছিক নলেজটো চবৰ লাগিব। সেইকাৰণে আমাৰ ইছলামৰ আপোনাৰ যিটো নীতি আছে, আমাৰ দিনৰ শিক্ষা, সেইকাৰণে ওলামাসকল লাগিব। আৰু ওলামাসকল যিটো কৰি আছে, পঢ়াই আছে, 3000ৰ ভিতৰত এজন ওলামা। 2999 চৰকাৰক চিন্তা কৰক, চৰকাৰে সেইসকল মানুহক কেনেকুৱা শিক্ষা দিব লাগে সেইসকল মানুহ চিন্তা কৰিব লাগে। অসমত সমাগত বিধানসভা নিৰ্বাচন, আপুনি সংখ্যালঘু জনতাক কি আহ্বান জনাব? এতিয়া আমাৰ জমিয়তে আমাৰ সৰ্বভাৰতীয় জমিয়তৰ লগত আমাৰ সাক্ষাৎ হ'ব অতি সোনকালে। তেওঁৰ লগত বহিম, বহি পেলাই আমি সিদ্ধান্ত ল'ম কাৰ লগত আমি যাম। এতিয়া আমি একো আপোনালোকৰ সন্মুখত নকওঁ কাৰ কোন দলৰ লগত যাম, মহাজোঁটৰ লগত যাম না আপোনাৰ আৰু দুটা দল আছে। কিন্তু এটা কথা স্পষ্ট, বিজেপি চৰকাৰেতো কৈ দিছে যে আমালোকৰ মুছলিম ভোট নেলাগে। তেনেহ'লেতো আৰু কোনো কথাই নাই, বিজেপি যাব নোৱাৰোঁ আমি। নিজৰ মুখৰে কৈ দিছে। আমি এটাই কথা কওঁ যে আমি মৰম বিচাৰোঁ, আমি শান্তি বিচাৰোঁ, আমি অসমখন উন্নতি বিচাৰোঁ, আমি ঘৃণা ৰাজনীতি নিবিচাৰোঁ। আমি অনুৰোধ কৰিছোঁ, আমি অসমখন যদি উন্নতি হয় যে ঘৃণা কৰি উন্নতি নহ'ব। চবেই অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চবেই একেলগত মিলি চলিলে এই অসমখন উন্নতি হ'ব, দেশখন